সঁচাকৈ আজি খুব আনন্দ লাগিছে যে আমাৰ দীৰ্ঘদিনৰ যি প্ৰয়াস আছিলে বাগৰুম্বাক বিশ্বৰ মঞ্চত উপস্থাপন কৰি সমগ্ৰ বিশ্ববাসীক বড়ো সমাজৰ স্বাভিমানৰ প্ৰতীক বাগৰুম্বাক পৰিচয় কৰাই দিয়া যি প্ৰয়াস, সেই প্ৰয়াস আজি সফল হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতৰ যশস্বী উপস্থিতিৰে আজি আমাৰ এই গোটেই আয়োজনটো যেন এক বিশাল মান্যতা তেখেতে প্ৰদান কৰিছে। মই তেখেতকো কৃতজ্ঞতা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাৰে এই গোটেইখিনি আয়োজন হৈছিলে। বড়ো সমাজৰ বিশিষ্ট এইসকল সংগীতজ্ঞই দিনে ৰাতিয়ে আজি বহুদিন ধৰি তেখেতসকলে কৰাৰ যি ফল, যি শ্ৰম, আজি সাৰ্থক ৰূপত আমি ইয়াত উপস্থাপন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। মই প্ৰতিগৰাকী শিল্পীক মই ধন্যবাদ জনাইছোঁ। যোৱা দিনকেইটাত যেতিয়া অনুশীলন কৰি আছিলে তেওঁলোকৰ মনত অকণমানো ভাগৰ নাছিলে, তেওঁলোকৰ মনত কোনো বিৰক্তি নাছিলে। যেতিয়াই যেনেকৈ যি নিৰ্দেশ দিয়ে, আধা ঘণ্টা থিয় হৈ থাকিলে আধা ঘণ্টা থিয় হৈ থাকে, ভাত খোৱা জেগাত আধা ঘণ্টা থিয় হোৱাৰ পিছত আকৌ যদি তেওঁলোকক কোৱা যায় যে অনুশীলন কৰিব লাগে, দৌৰ মাৰি আহে যেন সঁচাই চিখলা। গতিকে তেওঁলোকৰ মনৰ মাজত যিটো উজ্জ্বলতা, উচ্ছলতা প্ৰকাশ পাইছিলে, সঁচাকৈ এটা জাতিক ভাল পালে, এটা সংস্কৃতিক ভাল পালে এনেকুৱা ধৰণৰ দৃশ্য সম্ভৱ হ'ব পাৰে। মই কৃতজ্ঞতা জনাইছোঁ বড়ো সমাজৰ প্ৰতিগৰাকী ব্যক্তিক। হয়, নিশ্চয় আমাৰ জাতি জনগোষ্ঠীসমূহ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যি বিভিন্ন সাংস্কৃতিক বৈচিত্ৰতা আছে, সমল আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি বাপতি সাহোন ৰঙালী বিহুকো এনেধৰণে উপস্থাপন কৰাৰ এটা দিহা কৰিছিল। আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত আমি সন্নিৱিষ্ট কৰিছিলোঁ। ঠিক তেনেধৰণে অসমৰ চাহ শিল্পৰ লগত জড়িত চাহ জনজাতি আদিবাসী সমাজৰ পৰম্পৰাগত উৎসৱ কৰম পৰৱত তেওঁলোকে পৰিৱেশন কৰা ঝুমুৰ বিনন্দিনীও আমি ইয়াতে আয়োজন কৰিছিলোঁ। আৰু তিনিওটাই নিজস্ব বৈশিষ্ট্যতাৰে পৰিপূৰ্ণ। বিহু যেনেকৈ নিজস্ব বৈশিষ্ট্যতাৰে পৰিপূৰ্ণ, ঠিক তেনেধৰণে ঝুমুৰ তেনেধৰণে পৰিপূৰ্ণ। সেইদিনা বাগৰুম্বাও নিজৰ বিভিন্ন উপকৰণে সমৃদ্ধ। আজি খালৰ ঢোল, আজি খামৰ যি শব্দৰ যি মাধুৰ্যতা, চিফুঙৰ যি ধ্বনি, আজি চেৰজাৰ যি গুঞ্জন, সকলোবিলাকৰ এটা বেলেগ বেলেগ বৈচিত্ৰতা আছে। আজি আৰণাই, এই আৰণাই, এই গামোচা, এই দখনা, এই যি বস্ত্ৰ সম্ভাৰ, এই অলংকাৰ, সকলোৰে একোটা ঐতিহ্য আছে, বৈশিষ্ট্য আছে। গতিকে নিজ গুণেৰে সকলোবিলাক উজ্জীৱিত। গতিকে প্ৰতিটো সম্পদে আমাৰ কাৰণে সম্ভাৱনা আৰু আগলৈ আগুৱাই যোৱাৰ একোটা সাহসৰ প্ৰতীক।